যেতিয়াই সিহঁতি দলংখন পাৰ হৈছিল বাবাদাৰ বাইকৰ ষ্টাৰ্টটো নিজে নিজে অফ হৈ গৈছিল। সিহঁত দুয়োজনে পিছফালে ঘূৰি চালে আৰু ঘূৰি চাই দেখে যে নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ নাম হৈছে সুজিত আৰু মই আপোনালোকক ৰহস্য টিভি চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ কাহিনী মোৰ দাদা এটাৰ লগত ঘটি যোৱা এক সঁচা ঘটনাৰ ওপৰত। 2022 চনৰ 15 ডিচেম্বৰৰ কথা। বতৰটো অলপ ডাৱৰীয়া আছিল আৰু কিনকিনীয়া অলপ বৰষুণো দি আছিল। বাবাদাই ৰাতি নিজৰ দোকানখন বন্ধ কৰি থাকোঁতে তেওঁৰ এজন লগৰ আহে, নাম যোগেশ দাস। আৰু যোগেশ দাই আহি কয় যে বাবা বলাচোন মেডিকেল কলেজৰ পৰা আহোঁ, কিবা এটা কাম আছে। যিহেতু যোগেশ দাই এজন MR আছিল, যাৰ বাবে মেডিকেল কলেজলৈ প্ৰায় অহা যোৱা হৈয়ে থাকে। বাবাদাই প্ৰথমতে নাযাওঁ বুলি কৈছিল যদিও বন্ধুৰ কথা পেলাব নোৱাৰি প্ৰায় 9টামান বজাত সিহঁত দুয়ো দোকানখন বন্ধ কৰি মেডিকেল কলেজলৈ ওলাই গৈছিল। এতিয়া দোকানৰ পৰা মেডিকেল কলেজখনলৈ প্ৰায় আধা ঘণ্টামান ৰাস্তা, যাৰ বাবে 9:40 মানত সিহঁতি মেডিকেল কলেজ গৈ পায় আৰু সকলোবোৰ কাম শেষ কৰি সিহঁত ঠিক 10:45 মানত ঘৰ উভতিছিল। এতিয়া আহি থাকোঁতে ছাগলীয়া খাট নামৰ এখন ঠাই আছে আৰু তাত এখন দলং আছে আৰু দলংখনৰ লগতে এখন শ্মশান। যেতিয়াই সিহঁতি দলংখন পাৰ হৈছিল বাবাদাৰ বাইকৰ ষ্টাৰ্টটো নিজে নিজে অফ হৈ গৈছিল। যিহেতু ঠাণ্ডাৰ দিন আছিল, এনেকুৱা বাইকখনৰ লগত প্ৰায় হৈ থাকে, কিন্তু দুবাৰমান চেষ্টা কৰাৰ পিছত আকৌ ঠিকো হৈ গৈছিল। কিন্তু সেইদিনাখন বাৰে বাৰে সিহঁত দুয়োজনে চেষ্টা কৰাৰ পিছতো বাইকখন ষ্টাৰ্ট নহ'ল। যিহেতু সেইটো এটা মেইন ৰোড আছিল, সেইবাবে ট্ৰাকবোৰ এখন দুখনকৈ অহা যোৱাও কৰি আছিল, যাৰ বাবে দাদাহঁতে বৰ বেছি চিন্তাও কৰা নাছিল। বহুত দেৰি চেষ্টা কৰাৰ পিছত বাইকখন যেতিয়া ষ্টাৰ্ট কৰিব নোৱাৰিলে দুয়োজনে এইটো সিদ্ধান্ত ল'লে যে অলপ দূৰ গৈয়ে এটা তিনিআলি আছে, তাৰে কাৰোবাৰ ঘৰত বাইকখন থৈ সিহঁতি বাছ বা ট্ৰাক এখনত উঠি ঘৰ গুচি আহিব আৰু ৰাতিপুৱা আহি বাইকখন লৈ যাবহি। সেইবুলি বাবাদাই বাইকখনৰ আগফালৰ হেণ্ডেল দুডাল আৰু যোগেশ দাই পিছফালৰ পৰা বাইকখন ঠেলি লৈ গৈ থাকোঁতে পিছফালৰ পৰা এটা আচৰিত মাত, বাবুহঁত ক'ত যাওঁ? সিহঁতে ধৰিব পাৰিছিল যে মাতটো এজন বৃদ্ধ মানুহৰ। সিহঁতি মাতটো শুনাৰ লগে লগে ৰখি গৈছিল। যিহেতু সেই ঠাইখিনিত মানুহৰ ঘৰ নাছিলে, বৰঞ্চ এখন শ্মশানহে আছিল, সেইবাবে দাদাহঁতে ভয়ো খাইছিল। তেনেতে যোগেশ দাই বাবাদাক এইটো কৈছিল যে ঐ পিছফালে কোনোবা আছে। তেতিয়া বাবাদাই কৈছিল যে জেগাটো অলপ জয়াল যোগেশ দা, আগবাঢ়ি থাকো বলক। তথাপি যিহেতু মাতটো এজন বৃদ্ধ মানুহৰ আছিল, সেইকাৰণে বাইকখন ষ্টেণ্ড কৰি সিহঁত দুয়োজনে পিছফালে ঘূৰি চালে আৰু ঘূৰি চাই দেখে যে গাত এখন চেলেং চাদৰ মেৰিওৱা, ধুতি পিন্ধা আৰু মূৰত পাগুৰি মৰা এজন 70-72 বছৰৰ বৃদ্ধ মানুহ। সন্মুখত বৃদ্ধ মানুহ এজন দেখি যোগেশ দাই কৈ উঠিল যে ইমান ৰাতিখন, তাতে বৰষুণ, আপুনি ইয়াত কি কৰি আছে ককা? মানুহজনে ক'লে যে মোৰ ঘৰ ইয়াতে বোপাই, তহঁতৰনো কি সমস্যা হৈছে সেইটোকে কচোন। তেতিয়া বাবাদাই কৈ উঠিল যে কি ক'ব আৰু ককা, দেখিছানে বাইকখন ইমান চেষ্টা কৰিছো তথাপিও ষ্টাৰ্ট হোৱাই নাই। তেতিয়া ককাজনে কৈ উঠিল যে মোৰো এটা নাতি আছে বুজিছ, তাৰো বাইকখন কেতিয়াবা এনেকুৱা হ'লে সি ঠেলা মাৰি ষ্টাৰ্ট কৰে। তহঁতি বাইকত বচোন, মই ঠেলা এটা মাৰি দিম, কিজানি বাইকখন ষ্টাৰ্ট হয়েই। মানুহজনে এনেকে কোৱাত দাদাহঁতে কৈছিল যে নালাগে দিয়ে ককা, আপুনি ঘৰত যাওক, বৰষুণো বেছিকৈ দিব লৈছে, আমি ক'ৰবাত বাইকখন থৈ ঘৰ গুচি যাম। এনেকৈ বহুতবাৰ দাদাহঁতে কৈছিল যদিও বৃদ্ধ মানুহজনে দাদাহঁতৰ কথা মানিয়ে নলয় আৰু সিহঁতক এইটোৱে কৈ আছিল যে বাইকখনত তহঁতি উঠ আৰু মই ঠেলা মাৰি দি আছো। বৃদ্ধ মানুহজনে এনেকৈ কৈ থাকাত দাদাহঁতৰো বেয়া লাগিল আৰু দাদাহঁতে তেওঁৰ কথা মানি বাইকত উঠিলে। আৰু এতিয়া ককাই কৈছিল যে ভালকৈ ধৰি ল'বি দেই, মই বাইকখন ঠেলি দি আছো, ষ্টাৰ্ট হ'ব চাবি। আৰু আচৰিত কথা এইটো যে যেতিয়াই ককাজনে বাইকখন ঠেলা মাৰি দিলে বাইকখন লগে লগে ষ্টাৰ্ট হৈ গ'ল আৰু কিছু দূৰ গুচি গ'ল। এতিয়া বাইক চলাই থকা যোগেশ দাক বাবাদাই কৈছিল যে ৰহকচোন, মানুহজন ঘৰ যাব পাৰে, আমাৰ লগতেই যাব পাৰিব, এবাৰ সুধি আহোঁ। যেতিয়াই বাবাদা বাইকখনৰ পৰা নামি গ'ল আৰু পিছফালে ঘূৰি চালে মানুহজন অদৃশ্য হৈ গ'ল। সিহঁতি 1 মিনিটমান সেইফালেই চাই থাকিল আৰু যেতিয়াই ট্ৰাকৰ এটা হৰণ পাইছিল সিহঁতি চক খাই উঠিছিল আৰু চক খোৱাৰ পিছতে লৰালৰিকৈ বাইকত উঠি দুয়ো আহি ঘৰ পালেহি। ঘৰ পাই দুয়োটাই ভয়ে ভয়ে ফোনাফোনিকৈ এইটো পাতি আছিল যে মানুহজন আচলতে আছিল কোন, ক'ৰ পৰা আহিলে, কিয় আহিলে, কেনেকৈ আহিলে। এই কথা আজিও দাদাহঁতৰ মাজতে এক ৰহস্য হৈ থাকি গ'ল। এতিয়া আপুনি কমেণ্টত এইটো জনাব যে গাত চেলেং চাদৰ মেৰিওৱা, ধুতি পিন্ধা আৰু মূৰত পাগুৰি মৰা সেই মানুহজন আচলতে আছিল কোন, বুঢ়া ডাঙৰীয়া? আজিৰ কাহিনী বন্ধুসকল ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকৰ লগত এনেকুৱা কিছুমান ঘটনা ঘটিছে তেন্তে মোক ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ জৰিয়তে জনাব পাৰিব, যাক মই কাহিনী ৰূপে এই চেনেলটোৰ জৰিয়তে সকলোৰে আগত দাঙি ধৰিম। আজিলৈ ইমানেই, ধন্যবাদ।